নমস্কাৰ বন্ধুসকল, মই উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ভাৰতবৰ্ষত সকলোৱে জানো যে বিজেপিয়ে চৰকাৰ কৰি আছে আৰু আমাৰ অসমতো বিজেপি আছে, বিভিন্ন ৰাজ্যত বিজেপি আছে। এতিয়া কি বিজেপিৰ অল্টাৰনেট কোন হ'বলৈ গৈ আছে বা বিজেপিৰ অল্টাৰনেট কোনো নহ'ব নেকি? আপোনালোকে অলপ মোৰ কথাখিনি শুনক। চাওক, আমি জানো যে যোৱাকালি গুজৰাট আৰু হিমাচলৰ ইলেকশ্যনৰ ৰিজাল্ট দিছিল। ইলেকশ্যনৰ ৰিজাল্টত আমি জানো যে গুজৰাটত বিজেপি জিকিলে, হিমাচলত কংগ্ৰেছ জিকিলে। তাৰে আগদিনাখন অৰ্থাৎ পৰহি দিল্লীৰ আপোনাৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ ৰিজাল্ট দিছিল। তাত আপোনাৰ বিজেপি 15 বছৰ শাসনত থাকি পেলাইও হাৰিব লগা হৈছে আৰু আম আদমি পাৰ্টি তাত জিকিছে। ইমান মানে হেৰি কৰা প্ৰচাৰ কৰাৰ পিছতো কিন্তু বিজেপিয়ে তাত হাৰিছে। এতিয়া মই এটা আচল কথালৈ আহোঁ। চাওক, গুজৰাট আৰু হিমাচলত এবাৰ বিজেপি জিকে, এবাৰ কংগ্ৰেছ জিকে, এনেকুৱা হৈ থাকে অল্টাৰনেট। আৰু তাত ভোটৰ পাৰ্চেণ্টেজটোও বেছি কমোৱা নাই, 1%তকৈ কম। বিজেপিৰ যিটো ভোটৰ পাৰ্চেণ্টেজ কমিছে, চিটত হাৰিছে ন' ডাউট, তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে, কিন্তু পাৰ্চেণ্টেজটো বহুত কম। কিন্তু আৰু গুজৰাটৰ তুলনাত আপোনাৰ হিমাচল ইমান ইভাগত ইম্পেক্ট নপৰে যে আপোনাৰ লোকসভা ইলেকশ্যনত। গুজৰাট যিমান ডাঙৰ এখন ষ্টেট, এতিয়া গুজৰাটত আপোনাৰ যিটো ৰিজাল্ট আহিল ন, এইটো ভাবিব লগা ৰিজাল্ট। আপোনাৰ 27 বছৰ পিছত চৰকাৰ কৰাৰ পিছত, এটা এণ্ট্ৰি থকাৰ পিছত ইমানখিনি মানে ৰিজাল্ট ভাবিব নোৱাৰা ৰিজাল্ট। আপুনি চাব, 2017 চনত কংগ্ৰেছৰ হাতত আসন আছিল 77খন আৰু এইবাৰ আপোনাৰ কংগ্ৰেছৰ হাতত চিট আছে মাত্ৰ 17খন। আৰু আপোনাৰ 2017 চনত কংগ্ৰেছৰ আপোনাৰ ভোটৰ পাৰ্চেণ্টেজ আছিল আপোনাৰ 41.40 আৰু এইবাৰ হৈছে তেখেতৰ পাৰ্চেণ্টেজ হৈছে আপোনাৰ 27.28। এতিয়া মই বিজেপিৰ কথাটো কওঁ। চাব, 2017 বিজেপি কিবা কৰি চৰকাৰখন কৰিছিল, 99খন চিট লৈ কৰিছিল, কিন্তু এইবাৰ আপুনি পাগল হৈ যাব শুনিলে, 156খন চিট জিকিছে আৰু পাৰ্চেণ্টেজটো বাঢ়িছে। পাৰ্চেণ্টেজ চাব, আপোনাৰ যোৱাবাৰ আছিল 49.05 আৰু এইবাৰ হৈছে আপোনাৰ 52.50%। আৰু ইমানখিনি বস্তুৰ দাম বাঢ়াৰ পিছত, প্ৰতিটো ক্ষেত্ৰত GST লগোৱাৰ পিছত, মানুহে ইমানখিনি কৈ থকাৰ পিছতো কিন্তু তাত জিকাটো বিজেপিৰ যিটো মানে ইলেকশ্যন খেলাৰ ষ্ট্ৰেটেজি বুলি কয়, ইমান তলৰ পৰা ভাবিব পাৰে, ইমান তেওঁলোকৰ মাষ্টাৰ প্লেনিং, এইটো সঁচাকৈ বিজেপিক মানিব লাগিব। এইটো কাৰণে বিজেপিক সঁচাকৈ মানিব লাগিব। মানে তাৰপিছত মই এটা ইম্পৰ্টেণ্ট কথালৈ আহোঁ, আম আদমি পাৰ্টি। আমি সকলোৱে জানো পাঞ্জাৱত চৰকাৰ কৰি আছে, দিল্লীত কৰি আছে, আৰু এইবাৰ দিল্লীতটো গমে পালে আপোনালোকে 15 বছৰৰ শাসন হাতোৱাই বিজেপিক মিউনিচিপালিটি কৰ্পৰেশ্যন আম আদমি পাৰ্টিয়ে দখল কৰিছে। কিন্তু এইবাৰ গুজৰাটত তেওঁলোকে ইলেকশ্যন খেলিছিল, গুজৰাটত 5খন চিট জিকিছে। এইটো কিন্তু ভাবিলে 5টা চিটনো কি হয়, সেইটো নহয়। 1983 বা 82 মই পাহৰিলোঁ ঠিক চনটো, মাত্ৰ বিজেপিৰ হাতত 2খন চিট আছিল। কিন্তু আজি বিজেপিৰ কথা আমি সকলোৱে জানো, অল ইণ্ডিয়াখনে বিজেপি হৈ পৰিছে। তো কংগ্ৰেছে এইটো ভালকৈ ভাবিব লগা হৈছে যে আজিৰ ডেটত কিন্তু মানুহে বিকল্প হিচাপে কংগ্ৰেছ নহয়, আম আদমি পাৰ্টিক ল'বলৈ গৈ আছে লাহে লাহে। আপুনি প্ৰত্যেক ক্ষেত্ৰত চাব, আম আদমি পাৰ্টি হাৰিব পাৰে, হিমাচলতো হাৰিছে, হাৰাটো ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকে যিটো লাহে লাহে গৈ আছে, আৰু 15 বছৰ 20 বছৰ পিছত যে তেওঁলোকে প্ৰধানমন্ত্ৰী নহ'ব, তেওঁলোকৰ ৰাজ্যৰ যে মুখ্যমন্ত্ৰী নহ'ব, চৰকাৰ নকৰিব, কোনো গেৰাণ্টি নাই। কিন্তু কাৰণ যিকোনো বস্তু এটা আপুনি যদি সদায় মাংস খায়, এদিন আপোনাৰ মাংস খাবলৈ মন নাযায়। ঠিক তেনেকুৱা বিজেপি ধৰক এইবাৰ জিকিছে, 2024ত জিকিছে, বা তাৰ পিছতো জিকিব পাৰে। আমাৰ অসমত যেনেকুৱা এতিয়া আছে, 2026ত জিকিছে, তাৰ পিছতো জিকিব পাৰে। কিন্তু এটা সময় আহিব মানুহৰ যে বিজেপিক এৰি বেলেগ অল্টাৰনেট মানুহে আজি ন কালি বিচাৰিবই। মানুহ চেঞ্জ হয়, মানুহ পৰিৱৰ্তনশীল। যেনেকুৱা মানুহ মৰণশীল, মানুহ পৰিৱৰ্তনো হৈ থাকে বহুত ক্ষেত্ৰত। পৰিৱৰ্তন, এই পৰিৱৰ্তন হোৱাৰ কথা কোৱা নাই, মানে যিটো চেঞ্জিং, মানুহ চেঞ্জিঙো হৈ থাকে, চেঞ্জিংটো বিচাৰে, এইটো মানুহৰ এটা নিয়ম। সদায়তো একে বস্তু ভাল নাপায় না, পৰিৱৰ্তন মিছ মই চেঞ্জিঙক লৈ বুজাইছোঁ। তো কংগ্ৰেছে বিশেষকৈ কিন্তু ভাবিব লগা হৈছে। আৰু আমাৰ অসমত যি যাত্ৰা কৰি আছে ন, এইবিলাক কৰি একেবাৰে লাভ নাই। হিমন্ত ছাৰে কোৱাৰ দৰে ৰাস্তাত খোজকাঢ়ি আছে, মানুহৰ মাজলৈ সোমাওক, মানুহৰ যিটো সমস্যা সেইবিলাক আপোনালোকে উত্থাপন কৰক। আপোনালোকে সকলোৱে জানে অসমত ইমান বস্তুৰ দাম, মোৰ ভাৰতবৰ্ষৰ দাম, মই অসমক লৈ কৈছোঁ, ইমান বস্তুৰ দাম, আমাৰ দৰে মানুহ চলিব নোৱাৰা হৈ গৈছোঁ। কিন্তু তাৰপিছতো আপোনালোকে সেই ইছ্যুটো এটা ডাঙৰ ইছ্যু বনাব পৰা নাই, সেই ইছ্যুটোক লৈ চৰকাৰক মানে হেঁচিব পৰা নাই। সেইটোৱে বহুত ডাঙৰ ইণ্টাৰেষ্টিং কথা। আপোনালোকে এতিয়া ভাৰতবৰ্ষ কৰি থাকিলে কি ভাঙিছে অসমখন, ভাৰতখন চবতো একেই আছে। যিদিনা সেই বিষয়ে মই ভিডিঅ' বনাইছিলোঁ, আজি বেছি নকওঁ আৰু। খালি মই এটা কথা ক'ম, আপোনালোকে যদি নোৱাৰে ন, কিন্তু আপোনালোকৰ জেগা কিন্তু আম আদমি পাৰ্টি ল'বলৈ ট্ৰাই কৰি আছে, আৰু ক'ৰবাত ছাকচেছ হৈ গৈ আছে। এতিয়া গুৱাহাটীত যিটো আমাৰ মিউনিচিপাল কৰ্পৰেশ্যন হৈ গ'ল, আপোনালোকৰ এখনো চিট নাই, কিন্তু আম আদমি পাৰ্টি যি নহওক এখনলৈ চিট জিকিছে। এনেকুৱা আপোনালোকে কিন্তু ভাবি নল'ব যে মানুহক যে মানুহে ভোট দিব। কাৰণ
বহুত বেলেগ বস্তু হয় আৰু লাহে লাহে সোমাই গৈ আছে। তো মই কংগ্ৰেছক এটাই কথা ক'ম যে আপোনালোকে ভাবক, অলপ বেলেগকৈ চিন্তা কৰক আৰু যিবিলাক আপোনালোকৰ জানা বুজা মানুহ সেইবিলাকক আগত লৈ আহক। কাৰণ মই এইকাৰণে কংগ্ৰেছক কৈছোঁ আজি আম আদমি পাৰ্টি কিন্তু জাগা লৈ আছে, আমি যিমানখিনি শুনা পাওঁ মানুহৰ মুখত। আৰু এটা ছেকেণ্ড, মই এইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ মেইনলি, অসমত হওক বা ভাৰতবৰ্ষত হওক এটা ষ্ট্ৰং বিৰোধী লাগে। আমি আজি বৰ্তমান যিটো বস্তু আজিৰ ডেটত নাই, এনেকুৱা এটা ষ্ট্ৰং লিডাৰ নাই যিটোৱে মানে বাইক দিলে মানুহ শুনিব। মানে আমি যদি দেশৰ ক্ষেত্ৰত যাওঁ, মোদী বা অমিত শ্বাহ ডাঙৰীয়া বা আমাৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি যদি অসমত চাবলৈ যাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেতিয়া যে নেশ্যনেল পলিটিক্সো হৈ গৈছে লাহে লাহে। এই মানুহবিলাকৰ কথা যেতিয়া শুনে মানুহে, কিন্তু কংগ্ৰেছত এনেকুৱা কোনটো মানুহ আছে যে তেওঁলোকৰ কথা শুনে আজিৰ ডেটত নেশ্যনেল? যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, এটলিষ্ট অটল বিহাৰী যেতিয়া বাজপেয়ী আমাৰ সন্মানীয় এক্স প্ৰাইম মিনিষ্টাৰ, তেওঁ যেতিয়া ভাষণ দিছিল না, মানুহে শুনিছিল, আজিও মানুহে শুনে। তেওঁ বিৰোধী দলৰ নেতা আছিল, বিৰোধী আছিল, কিন্তু মানুহে তেওঁৰ কথা শুনিছিল এটলিষ্ট। তো সেনেকুৱা আজি কোনজন কংগ্ৰেছে লিডাৰ বনাব পাৰিছে? অকল এটা পৰিয়ালৰ পিছত দৌৰি থাকি, অকল এটা পৰিয়ালৰ কথা কৈ থাকিলে মানুহে এতিয়া ভোট নিদিয়ে। এতিয়া যি নহওক আম আদমি পাৰ্টীৰ যেতিয়া অৰবিন্দ কেজৰিৱালে ভাষণ দিয়ে ন, মানুহে শুনে, মানুহে এটলিষ্ট কথাখিনি শুনে, মানুহে ভোট দিয়ে যে পিছৰ কথা। আপুনি টক শ্ব'বিলাক চাব, আজিকালি মই অসমৰ কথাই কৈছোঁ বা নেশ্যনেল মিডিয়াৰ কথা কৈছোঁ, আম আদমি পাৰ্টীৰ মেম্বাৰ থাকেই এজন না এজন হ'লেও। কংগ্ৰেছত নাথাকিব পাৰে, কিন্তু আম আদমি পাৰ্টীত থাকে। তো সেইকাৰণে মই ক'বলৈ বিচাৰিছোঁ কংগ্ৰেছক যে আপোনালোকে অলপ ষ্ট্ৰং হওক। কাৰণ চৰকাৰ জানে নহওক, আমাৰ তাতে কোনো স্বাৰ্থ নাই, বিজেপি হওক কংগ্ৰেছ হওক, কিন্তু কথাটো কি এটা ষ্ট্ৰং বিৰোধী লাগে, নহ'লে কিন্তু আম আদমি পাৰ্টীয়ে আপোনালোক চাফাই কৰি দিব। যি কি নহওক, আজি মই এনেই ভিডিঅ'টো বনাই দিলোঁ আৰু মন গ'ল ক'বলৈ। এইবিলাক কথা যি নহওক ক'ব লাগে, কেতিয়াবা মাইণ্ডটো ফ্ৰেছ লাগে, ডিউটিৰ পৰাই ক'লোঁ, ভিডিঅ'টো বনালোঁ। যি নহওক, আপোনালোকে যদি ভাল পাইছে মোক নিশ্চয় জনাব, আৰু যদি কিবা সময় নতুনকৈ ক'ব লাগে আপোনালোকে নিশ্চয় ক'ব। ধন্যবাদ, আজিলৈ ইমানে।